হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কণ্ঠশিল্পী পাপন অৰ্থাৎ অংগৰাগ মহন্তৰ গীত শুনি কেনেকুৱা পায় কমেণ্ট এটা কৰি নিশ্চয় জনাবচোন। আপোনালোকক দিবলৈ ওলাইছোঁ এটি দুখবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাওঁ যে কণ্ঠশিল্পী অংগৰাগ মহন্ত অসুস্থ হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে, হঠাৎ অসুস্থ হৈ পৰিছে মৰমৰ কণ্ঠশিল্পীজন। যোৱাকালি নিশা কণ্ঠশিল্পীগৰাকীক ভৰ্তি কৰোৱা হয় কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত। আৰু এই কথা তেখেতে নিজেই টুইটযোগে সকলোকে জনায়। আমি আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ সুস্বাস্থ্য কামনা কৰিলোঁ। তেখেতজন অতি সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে, তাকে কামনা কৰিলোঁ। অৱশ্যে এতিয়াও তেখেতে জনোৱা নাই তেখেত কি ৰোগত হঠাৎ অসুস্থ হৈ পৰিছিল। যদিও জানিব পৰা মতে তেখেত বৰ্তমান আগতকৈ কিছু পৰিমাণে সুস্থ হৈছে।